Namaskar. Welcome to our YouTube channel NIRVANA-INFOMIX. Hope everyone is doing great. আশা কৰোঁ আপোনালোক সকলোৰে ভাল। যোৰহাট জিলাৰ বাগমৰা পটীয়া গাঁৱত অনুষ্ঠিত কৰা সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ দ্বিতীয়খন নাটকৰ কিছুমান সুন্দৰ দৃশ্য মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। নাটকখনৰ নাম হ'ল গান্ধাৰীৰ কৃষ্ণ দৰ্শন। এতিয়া আহক আমি উপভোগ কৰোঁ কিছুমান সুন্দৰ দৃশ্য গান্ধাৰীৰ কৃষ্ণ দৰ্শন। অসমবাসীলৈ এই বাঘমৰা পটীয়া গাঁৱত অনুষ্ঠিত হোৱা অসম ভাওনা প্ৰতিযোগিতা সমিতিৰ পৰা আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু সকলোকে এই ভাওনা প্ৰতিযোগিতা দৰ্শন কৰিবৰ বাবে আপোনালোকৰ যোগেদি আমন্ত্ৰণ জনাইছোঁ। আমাৰ মূল লক্ষ্য হ'ল এই বৈষ্ণৱ ধৰ্মৰ এই ভাওনা সংস্কৃতিৰ প্ৰতি মানুহক আকৰ্ষিত কৰা আৰু এই নৱপ্ৰজন্মক এই ভাওনা সংস্কৃতিৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত কৰিবৰ বাবে আমি এই প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু লগতে আমি এই বৃহত্তৰ অঞ্চল আমাৰ প্ৰায় 4 গাঁও মৌজা আৰু চৌকত মৌজা এই দুয়োটা মৌজাৰ আমি লগ লাগি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আমাৰ ভাতৃত্ববোধ একতাৰ ভাৱ আনিবৰ বাবে। আৰু এটা বিশেষ আপোনালোকৰ আগত ক'বলগীয়া কথা হ'ল কি, আমাৰ এই অনুষ্ঠানত আমাৰ ওচৰতে থকা এক দাহিখোৰৰ মুছলিম গাঁও এক ইছলাম ধৰ্মী লোক আমাৰ লগত জড়িত আছে, আমাৰ সমিতিৰ অন্তৰ্ভুক্ত হৈ আছে। সেইকাৰণে আমি ইয়াৰ যোগেদি আমি সদৌ অসমবাসীক এটাই আমি খবৰ পঠিয়াব খুজিছোঁ যে আমি এই অনুষ্ঠানৰ যোগেদি আমাৰ মাজত একতাৰ ভাৱ বৃদ্ধি কৰাৰ মূল উদ্দেশ্য ইমান। অনন্ত কোটি ব্রহ্মাণ্ডৰ মই সৃষ্টা হে জগতবাসী, ভয়ে ভয়ে লাগিছে সংগ্ৰাম কুৰুক্ষেত্ৰ মহাসমৰত পাণ্ডৱ পুত্ৰৰ হৈ কৰিম কৌৰৱক মই কৰিম সংসাৰ। কাৰণ
মোৰ সৃষ্টিত যেতিয়াই অন্যায় আধৰ্মৰ প্ৰাদুৰ্ভাৱ ঘটে, তেতিয়াই আসুৰি শক্তিকে বিনাশ কৰি যুগে যুগে মই সৌৰতা, কাৰণ আমি ওমকাৰ। কুরুক্ষেত্র যুদ্ধৰ আৰম্ভণিৰ পৰাই বহুত কথাকে চিন্তা কৰি আছো, কিন্তু কথা কোনো এক স্থিৰ সিদ্ধান্তত উপনীত হ'ব পৰা নাই। অস্থিৰতাৰ এক সংঘাতৰ প্ৰতিক্ৰিয়াই ক্ষুদ্ৰ কৃষ্ণ নিত্য সকলোকে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে।
আমি কৰাই চিন্ত পাহৰিব ভাবিছো আজি কুৰুক্ষেত্ৰ পৰিণতি কি তথাপিও মন
দেবতা হলুদ আন্ত্রথ জানকর নাই প্রয়োজন জান প্রিয়তম উপহার নকরিব মাতা আহিয়াছি দেশি মুখে কই করে যমুনার তীরতে রাখার বন্ধন তুমি নহই নহই প্রথমে উত্তমর তুমি শ্রেষ্ঠ তনয় করুণা নহই কি ইসে পতাকা নহলে ব্যর্থ করি জনগণের কুলারি করিব লোকাই পালন করে পূজা নাই নাই রীতি রবিকল্পে রীতি রবিকল্পে অতি বেহাতি চালি ভেজে কেউ রাজি রাজেশ্বরী কুন্তিরে বিভক্তি করিব স্বার্থপর পদ্মা সমগ্র পৃথিবী স্বার্থ রাখর অনন্ত খারি ঐক্যবর কর কত দেখো নির্যাতনা কত অপমান জননী নাকালির পান অসহ্য দুর্নয়ী অস্ত ভিক্ষা দিয়ে দিলে তোর কপি বাড়াই করেছি কত অপমান কতকে পরিমাণ দিল নকল করিত নাকালির পান আর আছে গোপনে আছেন তোমার আছে বিচার Oh
আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ, নিশ্চয় শুনিব। এই নুশুনে ৰাণী, এই নুশুনে ৰাণী, কি মোৰ কথা নুশুনে ৰাণী। কিয় নুশুনিব মহাৰাজ? অভিমান হৈও মোৰ পুত্ৰ দুৰ্যোধন অবিবেচক নহয়। আপুনি তাৰ পিতা, আপুনি তাৰ জন্মদাতা। এই আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ, নিশ্চয় শুনিব। আৰু তুমি তাৰ মাতা, পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে, মাতাৰ কথাও নুশুনাকৈ নাথাকে ৰাণী। মই যে কিমান চেষ্টা কৰি চালো, কিমান বুজালো তাক, কিমান যে অনুনয় বিনয় কৰিলো, কিন্তু মোৰ সকলো চেষ্টা অচলে গ'ল, সকলো চেষ্টা মোৰ অচলে গ'ল মহাৰাজ। আৰু মই কি তাক বুজোৱা নাই? অনুৰোধ কৰিবলৈ বাকী ৰাখিছো। কতদিন মই তাক কাষত বহুৱাই কেঁচুৱাৰ ল'ৰাৰ দৰে কাষ হাত ঘূৰাই বুজালো। দুৰ্যোধন, যুদ্ধ নকৰিবি, বংশ বন্ধকৰ পৰ নহয়। মোক আমোলাই গুচি গ'ল, মোৰ কথা নাৰাখিলে। বিশ্বাস নহয় মহাৰাজ। তিনি বিশ্বাস নহয় ৰাণী, আপোনাৰ কথা পুত্ৰ অবাধ্য। আৰু তুমিও দেখিছো এই ধৃতৰাষ্ট্ৰৰ জন্মন্ধ বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ কি কি চাৰ? অভিনয়
আজি আমাৰ যুদ্ধত জয় হৈছে যদিও ইয়াক নিৰ্ভৰ কৰিব নোৱাৰি কৰ্ণ অগ্নিম কথা বিবিধ কৰ্ণৰ শক্তিক সন্দেহ কৰিলে ভুল কৰা হ'ব সেইবোৰ অনৰ্থক ভাৱ দাদা সেইবাবে নহ'ব চিন্তিত যিমানেই ডাঙৰ বিষ হওক কৌৰৱৰ যিমানেই শক্তি থাকক শেষ ফল আমাৰ এই শুভ বুলি মোৰ ধাৰণা সেই আশাকে মনত ভাবি ময়ো যুদ্ধত কৰিছিল আহ্বান কিন্তু ভাৱ হয় দুখি লাগে ভায়ে ভায়ে লংৰি কৰি কি কৰিছোঁ হয় বৰা নহয় শুকৰ সময় দেখিলে আপোনাক শুকত কাকৰ উত্তেজনা কমিব পাৰে আপোনাৰ পৰা বিচাৰিছে সকলো এটি উদ্দীপনা উত্তেজনাৰ বাণী সেনাপতি পাতিলে সেই অস্ত্ৰৰ প্ৰতি অপব্যৱহাৰ কৰিব খোজা নাই জানো অংগৰাজ আজি হাৰিছো বুলি চিৰদিন নহয় আজি সৈন্য নাখাইছে বুলি চিৰদিন হ'ব নোৱাৰে পাণ্ডৱৰ লগত গৌৰৱ হাৰিবলৈ হ'লে আমাৰ জন্ম ধাৰণ কৰা মিছা হ'ব অংগৰাজ ভেলি বুঢ়ী ক্ষত্ৰিয় বুঢ়ী পৰিচয় দিয়াৰ কোনো মূল্য নাথাকে যুদ্ধত আমাৰ পৰাজয় মই অশ্বত্থামাৰ লগত লাগি থাকোঁতে কৰ্ণৰ গুজ্জল বিক্ৰমেৰে আমাৰ বেহু ভেদ কৰি সকলোকে পৰাস্ত কৰিলে দাদা নকুল সহদেৱ সকলো পলা ধৰ্মৰাজে প্ৰাণপণে চেষ্টা কৰিছিল কিন্তু সেই চেষ্টাও ব্যৰ্থ হ'ল সেইবাবে চিন্তা নকৰিব আপোনালোকে মোক খালি থাকিলে কৌৰৱে একো কৰিব নোৱাৰে হ'ব পাৰে কিন্তু আজি ধৰ্মৰাজৰ আগত মোক দেখুৱাওক কেনেকৈ কিদৰে দাদাক প্ৰভুক্তি মই যদি গুৰুপুত্ৰৰ লগত আবদ্ধ নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন অনুতাপ কৰি লাভ নাই কথা কিন্তু আজি জয়ে অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বঢ়াব প্ৰতিদিনে পৰাজয় হৈ বন্ধু খাই হোৱা কুৰু সেনাকে যথেষ্ট উৎসাহিত কৰিব এদিনৰ পৰাজয়ে আমাৰ সেনাকো হতাশ কৰিব নোৱাৰে যদি ধৰ্ম আছে যদি পাপ কৰিব বিচাৰ আছে দুৰ্যোধনৰ ফল শোচনীয় হ'বই হ'ব অবিশ্বাস
নরাধম কুলর কন্তকে ইষ্ট দেবতাকে কর স্মরণ আর তাই সংক্রান্তকারী রাজত্বকে গন্ধার পুত্র মই নহয় মই ৰজস্বলা দুৰ্বলী চুলিত ধৰা নাছিলো মোৰ বৈধ ৰক্ত পান কৰিম বুলি তুমি প্ৰতিজ্ঞাও কৰা নাছিলা তোমাৰ প্ৰতিজ্ঞা লক্ষ্য এই ৰাজভাষা দুখাখন কি ঠাই এটা দেৱৰাজ তোমাৰ ভয়ত কম্পিত মূৰ্ছিত কেৱল গৰ্ভচূৰ্ণ কৰা তোমাৰ বান্ধৱ পাপিষ্ঠ নরাধম পাগল রক্ষা হইতে পক্ষ বন্ধ করবই তোরে নিষ্পন্দব্য লাগিনে গভুৰ ৰণ অতি ভয় পদ পদ ভৰে বসুমতী গমে মোৰ হাতত ধৰা ভীম লোকে ভীম মাতি ৰক্ত পাই দুৰ্দান্ত
কৰিব জনা ঈশ্বৰৰ লীলা বাচালিৰ মুগ্ধকে বেটি যুক্ত হইলা শুনতে অপেক্ষা করা বিরমণ অলম কলমে পড়া পরিশোধেক্ষা পরীক্ষা নাই কোনো দয়া নাই আর কিবা মন করা তুমি তুমি যুগপতি নারায়ণ তুমি এনে অন্তত পাবন পার্থ ভারত কথার তুমি পঙ্কজ ভাই মাখানি বীর ধর্ম বিসর্জন নীতি মাথার তুমি কোন ধর্ম মতে কৌরৱৰ নৰসভাত পাঞ্চালিক লাঞ্ছনা কৰোঁতে সমৰ্থন কৰিছিলা কোৱা বেঠাৰী কৌৰৱৰ পাপ প্ৰসাদত অন্যায় পাখৰে চলি কোন ধৰ্মমতে মত দিলা অধৰ্মীৰ নিষ্ঠুৰ মততে কোন ধৰ্মমতে কৰ্ণ দুঘাতে কেক স্পৰ্শ কৰোঁতে সতীৰ কাষৰ গোটালা হৈ পকাইছে ৰাজসভাতে বহি আছিলা নিমাতে নিঠালে কোন ধৰ্মমতে কৰ্ণ কৃষ্ণ কৃষ্ণ দুখানে কথা প্রিয় ওই ওই তবু আলিকা পদ তুমি তুমি হো কামিল তুমি তুমি হো কৃষ্ণ আন্দোলন কিয় কিয় উত্তেজিত করি ভারত ভূমিতে লগা ভয়ে ভয়ে আন্দোলন তুমি যুক্তি তর্কর নায়কজন অর্জুন অর্জুন এই পাখণ্ডই তোমার যুদ্ধ কৃষ্ণ তোমার সুবাক্ষার আলাপ আৰু অভিমন্যুক নির্মমভাবে হত্যা করেছেন আজি ভবন্য অঞ্চলতে লোয়াতার প্রতিকূল সত্য সত্য অতি সত্য এরম পাপিষ্ঠ নাম ধর্মলৈ আজি তোৰ পৰিণত অকুপত বধ কৰি নিৰ্মম হাতেৰে অকুতেই শেষ কৰোঁ তোৰ অকু অভিনয় হে লাগি হে মন ভুৰ দেখা বৰ মজৰ এই কুরুক্ষেত্র অধর্মে ভরা নহয় অথম্বে কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ এই যে পৈণতে যোৱা মহাজন সৰগৰ স্থান পাবা উচ্চমন হৰ এই দয়াবই এই হলমোর জন্মর রহস্য তোমার এই চির কমলতে
সোনকালে গমন কৰি মই শান্তিৰ ভগৱানৰ ধৰি দিছো মুখে ৰাজভোগ কৰালো সত্যম আৰু ৰুক্মিণীৰ জ্বলিছে যদি তোমাৰ অন্তৰ তাকো আমি কৰিম শীতল সকলোকে মাতি আমি মধুময় অতি আচম্বিতে পাণ্ডৱকে কদাপিতে নোৱাৰে যাব তুমি হে ৰাখোন নামি সুদৰ আৰু সংসাৰখনত সুখে দুখে আপদে বিপদে কোনদিনা পাণ্ডৱকে এৰিছে কৃষ্ণ অশান্তিতে বান্ধৱৰ গ'ল আজীৱন বিপদত চিৰকাল পাইছো তোমাক কিন্তু হে মাধৱ সম্পদ কালতো যেন পৰাচিতো এৰি তুমি নিদিয়া আমাক ভুল গৈ সুখ সংযোগত যদিহে পাহৰে পাণ্ডৱে তুমি যেন নাপাহৰা নিষ্ঠুৰে তাৰ মানে চিন্তা নকৰিবা সকলে আজিৰ পৰা পৃথিৱী ধৰ্ম ৰাজ্য সংস্থাপন ধৰ্মৰাজ্য নোহে নোহে ইয়াত ধৰ্মৰাজ্য এয়া কেৱল বিধৱাৰ চকুৰ পানীৰ ৰাজ্য আজি যুধিষ্ঠিৰে নিষ্কণ্টক চলাব ৰাজত্ব সেইবাবে পঞ্চ পাণ্ডৱ আৰু পঞ্চ পাণ্ডৱৰ ককা যদুপতি আশীৰ্বাদ দিবৰ নিমিত্তে আহিছো এই পত্ৰহীন কাণ্ডাৰী আহিছে তোৰ ভগীয়া পদ্মা আহিছে যত মানুহ বিধৱা বোৱাৰী সকলোৱে বাহিৰত কৰিছে অপেক্ষা তোমালোকৰ মহাবিবাহ পৰ্ব সম্পূৰ্ণ এতিয়া নাৰীৰ পৰ্ব এতিয়া বিধৱাৰ চকুৰ পানীৰ পৰ্ব গৰ্ভতে তোমালোকে কৰা আৰম্ভ গৰ্ভতে তোমালোকে কৰা আৰম্ভ জ্যেষ্ঠ মাতৃ শোক পৰিহাৰি কৰি এখন চপন্দভাৱে তোমাৰ পুত্ৰ বুলি আঁকোৱালি কৰি তোমাৰ চৰণ সেৱা কৰিবৰ বাবে আমাক স্থান দিয়া চৰণ ধৰ্মপুত্ৰ তৰুণাৰে পৰাই কাণ্ডাৰীৰ পতু এতিয়াও কৈ চলি আছে তোমাৰ চিতাৰ অগ্নি আৰু পুত্ৰ তুমি বিচাৰিছা মাতৃত্বৰ স্নিগ্ধ
ঈশ্বর ভক্তি করতে দেবী দেবীময় দেবীময় নরক কদাপি ময়াতি ময়াতি রাষ্ট্রকি কান্ডারি পুত্রকালে মনে থাকিল চালুর চালুর ছন্দ এইভাবে চাবির লগত আমুল বিচারে ময়ূর অন্য দেখা নাই বহুত দিন মই দিনৰ পোহৰ দেখা নাই বহুত দিন জগতৰ ৰূপ মানুহৰ শুনিছো তোমাৰ নাম কেৱল নৱকলজ্জা সেই নয় বাহিৰা আজীৱন মেলি নয়ন তাইলম কেনে সুন্দরকে উত্তম তেমন তাইলম কুঞ্জলে কিলোর রূপ লয় এই কান্ডায় কপুষ্টা করে দেখ তাইলম মাঝে কোনে আগে ভারতন করে করে দিলে মোর মুখে যে কান্দর ছন্দ দেয়ালে নেই সাথে খরিত সকল ধৈর্য সময় দেখা দেখা সর্বজন ঈশ্বৰ লীলা পাদ স্বৰূপ দেখি হৰি হৰি বোলা কি যে সুন্দর আকাশ চকুদিকে ঢালি দিছে সুন্দর অপূর্ব বিকাশ তুমি কিন্তু সুন্দর অতিকে সুন্দর স্বাৰ্থফল আজি মোৰ জ্যোতি নয়ন তুমি এই নেকি শ্রীকৃষ্ণ নন্দর দুলা তুমি এই নেকি হে কৃষ্ণ শ্যামা কানু গগন তুমি এই নেকি হে কৃষ্ণ
তুমি নেকি হে কৃষ্ণ মোহন মুরলি বদাই ওর মাঝে যমুনাথ বল ফিরেও যায় তোমারা থেকে বনমালা টুপাল হইবে অতলু অতলু চলে আইতই তোর কৃষ্ণ কিয় তুমি সুতারূপে তরি পঞ্চ পঞ্চ দৈন্য পুনর্গণ চক্র ধরি এই কুরুক্ষেত্র মহারণর করলাও না কিয় কিয় এই কান্দারের পুতুল এই বস্তুরার চিতার রক্তে চালালা কোয়া কৃষ্ণ ইয়ার পথে তুমি জানো প্রধান কারণ মহাভাৰতৰ পদত্যাগত ব্যাসদেৱে কৰিছিল তুমি অতিকে প্ৰিয় বিশ্ব মহৰ্ষি ব্যাসত গীতাৰ নিষ্কাম ধৰ্ম বিহিত মানৱী কৰ্ম তোমাক নতুনকৈ বুজোৱাৰ নাই প্ৰয়োজন দুৰ্যোধনে যুদ্ধযাত্ৰা কৰা কালত প্ৰতিদিনে বিচাৰিছিল ভক্তি ভৰাই প্ৰতিদিনে দিনা ধৰ্মৰে জয় কৰি তেতিয়াও দিনা পাণ্ডৱ এনে মাতৃ এই পৃথিৱীতে আছে কেইজনা অধৰ্মৰ বাবে আজি শেষ হ'ল ভাৰতৰ দেৱসকল শেষ হ'ল কৌৰৱৰ যত মানে কৌৰৱ কোঁৱৰসকল এই মাতৃ তুমি নিশ্চয় জানিছা তুমি কোৱাচোন তদুপতি মানুহৰ পাপ পুণ্য ধৰ্ম